নমস্কাৰ, মই মালা বৰুৱা। মই আজি আপোনালোকক এনেকুৱা এখন সুন্দৰ ঠাইলৈ, এনেকুৱা এখন সুন্দৰ প্ৰকৃতিৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু এইখন হ'ল কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক। এইখন অৱস্থিত অসমৰ গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা হাতীখুলি চাহ বাগিচাৰ ওচৰত অৱস্থিত। আমি আহকচোন এইখন ঠাইলৈ যাওঁ আৰু ইয়াৰ বিষয়ে ভালকৈ জানো। এইখনৰ বিষয়ে ভালকৈ ক'ব ইয়াতে জড়িত হৈ থকা কৰ্তৃপক্ষ আৰু কৰ্মকৰ্তাসকলৰ মুখেৰে। আপোনালোকেও শুনকচোন। আগলৈ বহুতখিনি আছে। আপোনাৰ আগলৈ আমাৰ যিহেতু 15-20টামান পইণ্টছ আছে, ভালকৈ চালে 3 ঘণ্টামান সময় লাগিব। ইয়াৰ পিছতে আমাৰ আছে অসম জাতীয় সংগ্ৰহালয়, আগলৈ অৰ্কিডৰ ফটো গেলেৰী আছে, ধানৰ প্ৰজাতি, বাঁহৰ প্ৰজাতি, আপোনাৰ বিলুপ্তপ্ৰায় বনৌষধি বাগিচা আছে আৰু আমাৰ কালচাৰ প্ৰগ্ৰামো হৈ থাকে। ভালকৈ গোটেই পাৰ্কখন চালে আপোনালোকৰ 3 ঘণ্টামান লাগিব, আহি চাব পাৰিব। আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰীমতী মল্লিকা বৰা গগৈ। হয়, মই উদ্যানৰে কৰ্মচাৰী হওঁ আৰু ঘৰ মোৰ ওচৰতে। আজি আচলতে আমি এখেতক লগ পাই পেলাই খুবেই ভাল পালোঁ। মই মালা বৰুৱা, মই চাবলৈ আহি খুবেই সুখী হ'লোঁ। গতিকে অকণমান আপোনালোককো এয়া দেখুওৱাৰ উদ্দেশ্যে আমাৰ এয়া হৈছে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান। ইয়াতে অসমৰ প্ৰত্যেকটো বস্তু পাব। ইয়াতে অসমৰ জৈৱ বৈচিত্ৰতা, অসমৰ আপুৰুগীয়া দুষ্প্ৰাপ্য অৰ্কিডৰ পৰা আৰম্ভ কৰি বনৌষধিৰ পৰা অসমৰ পৰম্পৰাৰ লগত জড়িত প্ৰত্যেকটো বস্তু, অসমৰ প্ৰত্যেকটো জনজাতীয় পৰম্পৰা, লোককৃষ্টিৰ লগত জড়িত বস্তু ইয়াতে অসমৰ লোককৃষ্টিৰ অহৰহ চৰ্চা হৈ থাকে। ইয়াতে বিহুৰ পৰা আপুনি ৰাভা নৃত্যলৈকে পাব, তিৱা নৃত্যলৈকে পাব, হাজঙৰ নৃত্যলৈকে পাব। একদম বস্তুটো ইয়াতে পাব, একদম ভাৰ্জিন বস্তুবিলাক ইয়াতে পাব। আৰু ইয়াতে আচলতে আপুনি 2 ধৰণেৰে ইয়াতে আহিব পাৰে। কোনোবা যদি মানে শিক্ষাৰ উদ্দেশ্যেৰে, অধ্যয়নৰ উদ্দেশ্যেৰে কোনোবা ষ্টুডেণ্ট বা স্কলাৰ্ছ বা কোনোবা ৰিচাৰ্চাৰ্ছ কোনোবা যদি আহে, তেওঁলোকৰ কাৰণে ইয়াত যথেষ্ট সমল আছে। আৰু কোনোবা যদি ইয়াত কেৱল বিনোদনৰ কাৰণে আহে, মানে এটা দিন সম্পূৰ্ণকৈ অতিবাহিত কৰিব পাৰে, শিশুৰ পৰা বৃদ্ধলৈকে। ইয়াতে শিশুৱে খেলিবৰ কাৰণে শিশু উদ্যান আছে, বিভিন্ন খেলা ধূলাৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি ব'টিং আছে। ইয়াতে আপুনি নৌকা বিহাৰ কৰিব পাৰে। ইয়াতে টুলুঙা নাৱৰ পৰা আজিৰ অত্যাধুনিক যিবিলাক প্লাষ্টিকৰ নাও, সেইবিলাকলৈকে ৰাফটিং ব'টলৈকে আছে। ইয়াতে আপুনি উত্তৰ পূৰ্বাঞ্চলৰ 74বিধ বাঁহৰ বিভিন্ন প্ৰজাতিৰ পৰা অসমৰ প্ৰত্যেকটো বনৌষধি, অসমৰ বহাগ বিহুত খোৱা 100বিধ বন শাকৰ বাগিচাখনলৈকে পাব। ইয়াতে আপুনি তিল পিঠা, তেল পিঠা, লাডুটোৰ পৰা আৰম্ভ কৰি অসমৰ থলুৱা খাদ্যাভ্যাসৰ কচু ঢেকীয়া, পিটিকা, পোৰা প্ৰত্যেকটো থলুৱা ব্যঞ্জনৰ সৈতে আপুনি আহিলে অসমীয়া অনুভৱ এটা হ'ব। আমি সকলোকে আমাৰ এই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানলৈ আহি এবাৰ দৰ্শন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। মোৰ নাম ৰঞ্জন ফুকন, মই ইয়াৰে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰে এজন কৰ্মচাৰী। নমস্কাৰ, আজি এখেতক লগ পাই ময়ো খুব সুখী হ'লোঁ। মই বঙাইগাঁৱৰ পৰা আহিছিলোঁ। এখেতৰ পৰা বহুত কথাই জানিলোঁ, আমি বিভিন্ন চালোঁ আৰু এখেতে গোটেইখিনি কৈছে। গতিকে আপোনালোক অসমৰ সকলো আহক, আৰু অকল অসমৰে নহওক, প্ৰকৃতিপ্ৰেমী আৰু যিসকলে পৌৰাণিক বস্তু চাই ভাল পায় সকলোৱে আহক আৰু আমাৰ অসমখনক এবাৰ চাওক। ধন্যবাদ।
ইয়াত আপোনালোকে পাব বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে ভৰা অসমীয়া থালি। এতিয়া আপোনালোকে চাওক ইয়াত থকা বিভিন্ন প্ৰজাতিৰ কেকটাছ। নমস্কাৰ, মোৰ নাম বিপ্লৱ বৰুৱা। মই সাংস্কৃতিক পৰিচালক আমাৰ কাজিৰঙা অৰ্কিড উদ্যানৰ। আৰু আমি সকলোকে প্ৰথমেই ক'ম যে আপোনালোকে কাজিৰঙা অৰ্কিড উদ্যানলৈ আহিবলৈ নাপাহৰিব, যিহেতু আমি আমাৰ লক্ষ্যটোৰ কথা কৈছোঁ আপোনালোকক। আমাৰ লক্ষ্য এয়াই যে আমি কেনেধৰণে আমি অসমৰ সংস্কৃতি, আমি বাৰেৰহণীয়া সংস্কৃতি লগতে অৰ্কিডসমূহ কি ধৰণে আমি বিশ্বত প্ৰচাৰ কৰিব পাৰোঁ, সেয়াই আমাৰ লক্ষ্যৰ উদ্দেশ্য। ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হয়, যে বিশেষকৈ আমাৰ বৰগীত, সত্ৰীয়া নৃত্য, খোল বাদ্য এইবিলাক আমাৰ হয়। তাৰোপৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ আমাৰ নৃত্যসমূহ যেনে বড়ো, মিচিং, তিৱা, হাজং, ৰাভা, দেউৰী, ডিমাচা, লালুং, চুতীয়া, হেঙাল, আহোম সকলোৰে আমাৰ সমন্বয়ৰ যিখিনি আমাৰ নৃত্য ইয়াত আমাক দেখুওৱা হয়, সকলোৰে সংগীত চৰ্চা কৰা হয়। গতিকে আৰু লগতে আমাৰ অৰ্কিডসমূহ আছে আৰু আমাৰ বিভিন্ন ব'টিং আছে, নাৱত উঠিব পাৰিব। আৰু যাদৱ পায়েং ডাঙৰীয়াৰ বাহৰ উদ্যান আছে, কুন্তি বাইদেউৰ 100 এবিধ শাকনি বাগিচা আছে, লগতে আমাৰ হাৰ্বেল মেডিচিন গাৰ্ডেন অৰ্থাৎ বনৌষধি বাগিচা আছে গুণৰাম খনিকৰদেৱৰ। বিভিন্ন অনুষ্ঠান আছে চাবলগীয়া। গতিকে আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ, আপোনালোকে আহিব নিশ্চয়। ধন্যবাদ।